নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰ এবাৰ এটা আমাৰ চেনেলৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আন্তৰিক স্বাগতম। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনাৰ ঘৰতো হয়তো তুলসী গছ আছে। সনাতন ধৰ্মত যিহেতু তুলসী গছ পবিত্ৰ বুলি গণ্য কৰা হয়, সেইবাবে সকলোৰে ঘৰতে তুলসী গছ অৱশ্যে থাকে। এই তুলসী গছজোপাৰ তলত যদি আপুনি এই এটা সংকেত লাভ কৰে, তেতিয়া আপুনি আৰ্থিকভাৱে উন্নতি হোৱাটো নিশ্চিত। মা লক্ষ্মীৰ কৃপাত আপুনি আপোনাৰ ঘৰত ধন টকা পইচাৰ অভাৱ কেতিয়াও সন্মুখীন হ'বলগীয়া নহ'ব। ঘৰত মা লক্ষ্মীয়ে বিৰাজমান হৈ থাকিব। মহালক্ষ্মীৰ কৃপা আপুনি লাভ কৰিব পাৰিব। গতিকে আপুনি আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। যদি আপুনিও আপোনাৰ ঘৰত থকা তুলসী গছজোপাত আপুনি জল অৰ্পণ কৰে, নাইবা আপুনি প্ৰদীপ অৰ্পণ কৰে সন্ধিয়াৰ সময়ত, পুৱা গধূলি যদি আপুনি চাকি বন্তি জ্বলায়, তেন্তে আপুনি এই সংকেতটো লাভ কৰিব পাৰে। আপুনি ভুলতে বা অজানিতে যদি এই সংকেতটো পায়, তেতিয়া আপুনি কেতিয়াও এনে কাম নকৰিব। এই বস্তুটো আপুনি আপোনাৰ তুলসী গছজোপাত দেখা পালে আপোনাক এটা শুভ সংকেত প্ৰেৰণ কৰে। গতিকে আপুনি এই বস্তুটো তুলসীৰ তলত দেখা পালে, এই সংকেতটো লাভ কৰিলে কেতিয়াও আপুনি এটা ভুল নকৰিব। গতিকে আপুনি আজিৰ এই ভিডিঅ'টো শেষলৈকে চাই থাকক। আমি আপোনালোকৰ লগত সুন্দৰভাৱে শ্বেয়াৰ কৰিম এই সংকেতটোৰ বিষয়ে। কি কাম আপুনি এই সংকেতটো পালে কৰাৰ পৰা বিৰত থাকিব, আৰু আপোনাক এই সংকেতটোৱে কি সুফল প্ৰদান কৰিব, আপোনাৰ ঘৰখনলৈ কেনেদৰে মহালক্ষ্মীৰ আগমন ঘটিব, কেনেদৰে আপোনাৰ ঘৰত ধন সম্পত্তিৰে ভৰি কম দিনৰ ভিতৰতে আপুনি উন্নতি হ'ব পাৰিব, আপুনি সকলোবিলাক কথা এই ভিডিঅ'টোৰ জৰিয়তে জানিব। গতিকে আপুনি কমেণ্ট ছেকশ্যনলৈ যাওক, ভক্তি মনেৰে মহালক্ষ্মীৰ নামত জয় লক্ষ্মী বুলি এটা অৱশ্যেই কমেণ্ট কৰিব। তুলসী গছ ভগৱান বিষ্ণু আৰু লক্ষ্মী দেৱীৰ অত্যন্ত প্ৰিয়। যদি আপুনি লক্ষ্মী দেৱীৰ কৃপা লাভ কৰে, তেতিয়া ভগৱান বিষ্ণুৰ কৃপাও আপুনি লাভ কৰিব পাৰিব। তুলসী গছ পবিত্ৰ গছ। তুলসী গছত এনে এটা বস্তু দেখা পালে আপোনাৰ দিনটো শুভ হোৱাৰ লগতে আপুনি জীৱনত ভাল ফল পাব। আপোনাৰ ঘৰখনৰ টকা পইচাৰ সমস্যা, সুখ সমৃদ্ধিৰ সমস্যা দূৰ হয়। যিখন ঘৰত তুলসী গছ থাকে, সেইখন ঘৰলৈ কেতিয়াও নকাৰাত্মক শক্তি আহিব নোৱাৰে, অৰ্থাৎ অপশক্তিয়ে ঘৰলৈ প্ৰৱেশ কৰিব নোৱাৰে। যদি আপোনাৰ ঘৰত তুলসী গছ নাই, তেন্তে আপুনি অৱশ্যেই তুলসী গছ আনি ৰোপণ কৰিব লাগে। ঘৰত তুলসী গছ থকাটো খুবেই জৰুৰী। তুলসী গছে এখন ঘৰলৈ সুখ আৰু শান্তি আনে, সমৃদ্ধি আনে, লগতে মা লক্ষ্মীকো আকৰ্ষিত কৰে। যিখন ঘৰত তুলসী গছ থাকে, তুলসী পবিত্ৰ উদ্ভিদ থাকে, সেইখন ঘৰত মা লক্ষ্মীৰো কৃপা থাকে। লগতে আপুনি তুলসী গছত জল অৰ্পণ কৰাই হওক বা বন্তি জ্বলোৱাৰ সময়তেই হওক, আপুনি যিকোনো সময়তেই হওক, যদি আপুনি এই বস্তুটো দেখা পায় আৰু এই বস্তুটোৱে যদি আপোনাক এই সংকেতটো প্ৰদান কৰে, তেতিয়া আপুনি জানি ল'ব আপুনি কম দিনতে উন্নতি হ'বলৈ গৈ আছে। লগতে এই বস্তুটোৱে আপোনাক এনেকুৱা এটা সংকেত বহন কৰে, যিটো সংকেত পোৱাটো আপোনাৰ বাবে অশুভ। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল, বেছি পলম নকৰি বলক আজিৰ এই ভিডিঅ'টোৰ মূল বিষয়বস্তুলৈ আগবাঢ়ো। তুলসী গছৰ তলত আপুনি কি বস্তু দেখাটো শুভ আৰু কি সংকেত পালে আপুনি আৰ্থিকভাৱে উন্নতি হ'ব পাৰিব, এই সকলোবিলাক কথাৰ মাজলৈ আমি আগবাঢ়ো। তাৰ আগতে আপোনালোক সকলোকে এটা অনুৰোধ, যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা নটিফিকেশ্যন বেলটো অন কৰি ৰাখিব, কিয়নো আপুনি প্ৰতিদিনে এই চেনেলটোৰ জৰিয়তে এটা নজনা কথা জানিব পাৰিব আৰু আপুনি জীৱনত সুফল পাবলৈ সক্ষম হ'ব পাৰিব। তেন্তে প্ৰিয় বন্ধু বান্ধৱীসকল, আহক আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। প্ৰিয় বন্ধু বান্ধৱীসকল, সনাতন ধৰ্মত তুলসী উদ্ভিদৰ বিশেষ তাৎপৰ্য আছে। বেছিভাগ মানুহেই তুলসীক পূজা কৰি দিনটো আৰম্ভ কৰে, কাৰণ দেৱী লক্ষ্মীয়ে তুলসীত বাস কৰে বুলি বিশ্বাস কৰা হয়। তুলসীৰ লগত জড়িত বহুতো বিশ্বাস আছে। তাৰে ভিতৰত এটা হ'ল তুলসীৰ ওচৰত এই সংকেতটো পোৱা।
কেতিয়াবা এনেকুৱা হয় যে আপুনি ঘৰৰ তুলসী জোপাৰ ওচৰত এই বস্তুটো আপুনি দেখা পায়। এই বস্তুটোৱে তুলসী গছজোপাত বাস কৰিবলৈ আৰম্ভ কৰে। আপোনাক এই বস্তুটোৱে এটা সংকেত প্ৰদান কৰে। কিন্তু তুলসী গছৰ ওপৰত যদি আপুনি ওচৰত এই বস্তুটো থকাটো দেখা পায়, কি সংকেত আপোনাক প্ৰেৰণ কৰে? যদি আপুনি জনা নাই তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকক। তেন্তে আহক আমি জানো কি বস্তু দেখাটো শুভ আৰু কি সংকেত প্ৰেৰণ কৰে এই বস্তুটোৱে। বন্ধু বান্ধৱীসকল, তুলসী গছৰ ওপৰত জেঠী দেখাৰ লক্ষণ কেনেকুৱা? আৰ্থিক লাভ পাব আপুনি যদি তুলসী গছৰ ওপৰত জেঠী দেখা পায়। কিন্তু আপুনি ভুলতো এটা কাম নকৰিব। জ্যোতিষশাস্ত্ৰৰ মতে তুলসীৰ ওপৰত যদি জেঠী দেখা পায় তেন্তে ই আপোনাক আৰ্থিক লাভ আৰু সমৃদ্ধিৰ লক্ষণ প্ৰদান কৰে, অৰ্থাৎ সংকেত প্ৰদান কৰে। আগন্তুক সময়ত আপুনি আৰ্থিক অগ্ৰগতি লাভ কৰিবলৈ লোৱাৰ পূৰ্বে এই সংকেত আপোনাক প্ৰেৰণ কৰে। ইংগিত হ'ব পাৰে আপোনাক এইটো আপুনি আৰ্থিকভাৱে উন্নতি হোৱাৰ আপোনাক সংকেত প্ৰেৰণ কৰিব। যদি আপুনি এনেকৈ জেঠী আপোনাৰ তুলসী গছজোপাত আপুনি দেখা পায়। আৰু সমৃদ্ধিৰ প্ৰতীক তুলসীৰ ওচৰত জেঠীৰ উপস্থিতিয়ে ঘৰখনলৈ আপোনাৰ সুখ সমৃদ্ধি কঢ়িয়াই অনাৰ সংকেত প্ৰেৰণ কৰে। তুলসী গছজোপাৰ ওচৰত জেঠী দেখা পালে ঘৰখনলৈ সুখ সমৃদ্ধি অহাৰ লক্ষণ বুলি শাস্ত্ৰত গণ্য কৰা হৈছে। ইয়াৰ পৰা এইটো বুজা যায় যে আপোনাৰ ঘৰখনলৈ ধনাত্মক শক্তি বৈ আহিব। আপোনাৰ ঘৰখনলৈ ইতিবাচক শক্তি আহিব। ঘৰলৈ নেতিবাচক শক্তিৰ প্ৰৱেশ কৰিব নোৱাৰিব, অৰ্থাৎ অপশক্তিয়ে ঘৰলৈ প্ৰৱেশ কৰিব নোৱাৰিব। যদি ঘৰত অপশক্তি আছে তেন্তে আপোনাৰ ঘৰত যদি তুলসী গছ নাই তেন্তে আপুনি তুলসী গছ আনি ৰোপণ কৰক। তেতিয়া সেই নিগেটিভ শক্তি দূৰ হৈ পৰিব। ইতিবাচক শক্তিয়ে ঘৰখন ভৰি পৰিব আৰু যাৰ ফলত ঘৰখনত সুখ সমৃদ্ধিৰে বিৰাজ কৰিব। হাই কাজিয়া ঘৰৰ পৰা দূৰ হৈ পৰিব। সেইবাবে ঘৰত তুলসী গছ থকাটো খুবেই জৰুৰী। ঘৰৰ সুখ আৰু শান্তিৰ বাবে যদি তুলসী গছৰ আশে পাশে এটা জেঠী দেখা পোৱা যায় তেন্তে ই ধনাত্মক শক্তি বৃদ্ধি আৰু ভাল সময়ৰ আগমনৰ লক্ষণ বুলি কোৱা হয়। যদি আপোনাৰ ঘৰখনৰ সুখ সমৃদ্ধিৰ লগতে আপুনি যদি তুলসী গছৰ আশে পাশে জেঠী এটা দেখা পায় তেতিয়া আপোনাৰ ঘৰখনলৈ ভাল দিনৰ আগমন হোৱাৰ এয়া আপোনাক সংকেত প্ৰেৰণ কৰিব। ভাল দিন আহি আপুনি অতি কম দিনতে উন্নতি হ'ব আৰ্থিকভাৱে। সেইবাবে আপুনি জেঠী দেখা পালে কেতিয়াও জেঠীটোক খেদা মৰা কাম আপুনি নকৰিব। সেইবাবে আপুনি তুলসী গছত জেঠী দেখা পালে আপুনি মা লক্ষ্মীক প্ৰণাম কৰিব। কেতিয়াও আপুনি খেদা কৰা নকৰিব। তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। আপোনাৰ ইচ্ছাও পূৰণ হ'ব। তুলসী গছৰ ওপৰত যদি আপুনি জেঠী দেখা পায় তাৰ পৰা আপুনি নিৰাপক্ষে গুচি যাব তেন্তে ইয়াক অত্যন্ত ভাল বুলি গণ্য কৰা হয়। এইটো এটা লক্ষণ হ'ব পাৰে আপোনাৰ অতি সোনকালে ইচ্ছাবোৰ পূৰণ হ'ব। পৰিয়াল সুৰক্ষিত হ'ব তুলসী গছৰ ওপৰত জেঠী দেখা পালে। কিছুমান বিশ্বাস অনুসৰি জেঠীৰ অশুভ শক্তিৰ পৰা ৰক্ষা কৰে। তুলসীৰ ওপৰত যদি জেঠী দেখা যায় তেন্তে ইয়াক ঘৰখনৰ আৰু পৰিয়ালৰ সুৰক্ষাৰ প্ৰতীক বুলি গণ্য কৰা হয়। আপোনাৰ ঘৰখনলৈ অহা বিপদক ৰক্ষা কৰিব পৰিয়ালৰ সুৰক্ষাৰ প্ৰতীক বুলি গণ্য কৰা হয়। যদি জেঠী আপুনি তুলসী গছৰ ওপৰত দেখা পায় তেতিয়া পৰিয়ালৰ জীৱনলৈ অহা বিপদ দূৰ হ'ব। জেঠীক পৰিয়ালটোৰ আৰু আপোনাৰ জীৱনটো ৰক্ষাৰ প্ৰতীক বুলি গণ্য কৰা হয়। বন্ধু বান্ধৱীসকল, এইবাৰ জানো আহক আমি অশুভ লক্ষণৰ বিষয়ে। জেঠী আপুনি কেনেকৈ দেখাটো অশুভ তুলসী গছৰ ওচৰত। তাৰ আগতে যদি আপুনি ইমানলৈকে এটা লাইক কৰা নাই ভিডিঅ'টোত তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলো। যদি কোনো জেঠীয়ে বাৰে বাৰে তুলসী উদ্ভিদলৈ অহা দেখা যায় তেন্তে ই ঘৰখনলৈ বিসংগতি আৰু বিবাদৰ ইংগিত দিব পাৰে। এনে অৱস্থাত ঘৰখনত সুখ আৰু শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰক আৰু ঘৰত আপুনি পৰিয়ালৰ লগত সম্পৰ্ক ভালদৰে ৰাখিবলৈ চেষ্টা কৰক। নিয়মিতভাৱে আপুনি তুলসী মাক পূজা অৰ্চনা কৰি ইতিবাচক বৃদ্ধি কৰিব লাগে। আপুনি এনেকৈ সংকেত পালে
বাৰে বাৰে যদি আপুনি তুলসী উদ্ভিদলৈ জেঠি গৈ থকা দেখা পায় তেন্তে আপোনাৰ ঘৰখনত বিবাদ হ'ব পাৰে, কাজিয়া অশান্তিৰ সৃষ্টি হ'ব পাৰে। তেনে ক্ষেত্ৰত আপুনি ভক্তি মনেৰে নিয়মিতভাৱে মা তুলসীক প্ৰণাম কৰি প্ৰাৰ্থনা কৰাটো খুবেই জৰুৰী। তেনে ক্ষেত্ৰৰ দ্বাৰা আপোনাৰ ইতিবাচক শক্তি বৃদ্ধি পাব। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভিডিঅ'টোৰ পৰা কিবা এটা আপুনি নজনা কথা জানিব পাৰিলে তেন্তে আৰু আপোনাৰ বন্ধুবৰ্গ 10 জনৰ লগতো শ্বেয়াৰ কৰক, যাতে তেওঁলোকেও যদি এই সংকেত লাভ কৰিছে এইসমূহ কথা জানিব পাৰে। সেইবাবে আপুনি সকলোৰে লগত যিমান পাৰে শ্বেয়াৰ কৰক। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল, নতুন এটা ইনফৰ্মেটিভ ভিডিঅ' প্ৰস্তুত কৰি পুনৰ এবাৰ আপোনালোক সকলোকে লগ পাম। আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। শেষত সকলোকে অনুৰোধ, এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবৰ বাবে। এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে আমাৰ সকলো ভিডিঅ' আপুনি প্ৰতিদিনে আপুনি এটা নজনা কথা জানিবৰ বাবে সক্ষম হ'ব। সেইবাবে চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।